নমস্কাৰ বন্ধুসকল, সকলোকে মই ইউটিউব চেনেল ভাৰত ইনফৰমেশ্যনলৈ সকলোকে ৱেলকাম কৰিছোঁ। আজি আমি কথা পাতিম এলাৰ্জি সমস্যাৰ বিষয়ে। তো প্ৰথমতে আমি জানি লোৱা আহক ইয়াৰ যিবিলাক কাৰণ, সেই কাৰণবিলাক কি কি হ'ব পাৰে। অখাদ্য খোৱাৰ কাৰণে আৰু তেজৰ দোষত এই ৰোগ হ'ব পাৰে। বিৰুদ্ধ ভোজন কৰিলেও এই ৰোগ হ'ব পাৰে। ফুল, ফল, ধূলি, মাকতি আদিৰ যোগেদিও আমাৰ এলাৰ্জিৰ সমস্যা হ'ব পাৰে। ইয়াৰ যিবিলাক লক্ষণ হয়, সেই লক্ষণবিলাক কি কি হ'ব পাৰে বাৰু আহকচোন আমি জানি লওঁ। গাৰ ছালৰ য'তে ত'তে হ'ব পাৰে। ছাল প্ৰথমে ৰঙা পৰে, খজুৱাই আৰু চকলা চকল বান্ধে। কেতিয়াবা গাত বীজ বিজোৱাৰ দৰে লাগে। আৰু সাধাৰণতে যেতিয়া যিবিলাক টুপুৰা হয় বা যিবিলাক খামুচি নিচিনা হয়, সেইবিলাক হৈছে আপোনাৰ যদি ফাটি যায়, সেই ফাটি গ'লে আপোনাৰ তেজ ওলায় আৰু পানীও ওলায় আৰু সৰৰ নিচিনা ই বাঢ়ি যাবও পাৰে। এইবিলাক হৈছে আমাৰ এলাৰ্জি সমস্যাৰ লক্ষণ। এতিয়া আমি জানো আহক ঘৰুৱা বা প্ৰাকৃতিক পদ্ধতিৰে আমি কেনেকৈ এলাৰ্জি সমস্যা সমাধান কৰিব পাৰিম। তুলসী পাতৰ ৰস আৰু কেঁচা হালধিৰ ৰস মিহলাই দৈনিক যদি আমি 2 চামুচকৈ খোৱাৰ অভ্যাস কৰোঁ, তেতিয়াহ'লে আমি এলাৰ্জি সমস্যাত যথেষ্ট পৰিত্ৰাণ পাব পাৰিম। এফুটা নহৰু খুন্দি তাত ভেদাইলতা পাতৰ ৰস 8 চামুচ মিহলাই যদি আমি খোৱাৰ অভ্যাস কৰোঁ, তেতিয়াও আমি এলাৰ্জিৰ সমস্যা যথেষ্ট পৰিত্ৰাণ পাব পাৰিম। পচতীয়াৰ পাত খুন্দি প্ৰলেপ দিব যদি আমি পাৰোঁ আৰু তাৰ পাতৰ ৰস যদি আমি 20 মিলিমিটাৰ খাব পাৰোঁ, তেতিয়াহ'লে আমি এলাৰ্জিৰ সমস্যাৰ পৰা যথেষ্ট পৰিত্ৰাণ পাব পাৰিম। ভেদাইলতাৰ পাতৰ ৰস মহৌষধ হয়। সেই ভেদাইলতাৰ পাত যদি আপুনি 8-10 শিলামান খুন্দি আপুনি সেই এলাৰ্জি হোৱা ঠাইত যদি লগাব পাৰে, তেতিয়াহ'লে আমি যথেষ্ট পৰিত্ৰাণ পাব পাৰিম এলাৰ্জি সমস্যাত। পুৰৈ শাকৰ ৰস উলিয়াই এলাৰ্জি হোৱা ঠাইত যদি আপুনি সানিব পাৰে, তেতিয়াহ'লে যথেষ্ট আপুনি ভাল ফল পাব পাৰে। ইয়াৰ উপৰিও কেঁচা হালধি যদি আপুনি দৈনিক 50 গ্ৰামকৈ গুড়ৰ লগত যদি আপুনি খোৱাৰ অভ্যাস কৰে 10 পৰা 15 দিন পৰ্যন্ত, তেতিয়া আপুনি যথেষ্ট এলাৰ্জিৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰিব। তো বন্ধুসকল, ইমান সময় আমি কেনেকৈ ঘৰুৱা বা প্ৰাকৃতিক পদ্ধতিৰে আমি কেনেকৈ এলাৰ্জিৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰিম, সেই বিষয়ে জানিলোঁ। এতিয়া কথা হ'ল, এই গোটেইখিনি কাম কৰোঁতে আমাৰ যথেষ্ট সময়ৰ প্ৰয়োজন হয় আৰু কেতিয়াবা আমি সেই বনৌষধবিলাক আমি বিচাৰি পোৱাটো যথেষ্ট অসুবিধা হয় বা চিনি পোৱাটো অসুবিধা হ'ব পাৰে, বা কেতিয়াবা ইয়াৰ যিবিলাক পৰিমাণ, সেই পৰিমাণটো আমি কম বেছি কৰিব লগা হৈ যায় আমি ভালদৰে নজনাৰ ফলত, তেতিয়া আমি তাৰ সমাধান ভাল ধৰণে নাপাওঁ। তো আহকচোন আমি এই গোটেইখিনি কাম নকৰি বা আপোনাৰ সময়খিনি আপুনি বচাই ভাৰতবৰ্ষৰ মিনিষ্ট্ৰী অফ আয়ুষে আমাৰ মাজলৈ এনেকুৱা কেইটামান মেডিচিন আনিছে, যিখিনি আপুনি ব্যৱহাৰ কৰি আপোনাৰ এলাৰ্জিৰ সমস্যা আপুনি নাইকিয়া কৰিব পাৰে। আৰু সেইটো হৈছে এলিমেণ্টছ ৱেলনেছ ব্ৰেণ্ডৰ এণ্টি এলাৰ্জি মাই ডিয়াৰ ফ্ৰেণ্ডছ। তো আপোনাৰ ছালৰ যেনেকুৱা সমস্যা নাথাকক বা এলাৰ্জি যেনেকুৱা সমস্যা নাথাকক, সেই গোটেইবিলাক সমস্যা আপুনি সমাধান কৰিব পাৰিব। আৰু ইয়াত যিবিলাক ইনগ্ৰেডিয়েণ্টছ বা উপাদান মিহলোৱা হৈছে, সেইবিলাক আপুনি চাব পাৰে। খুব সুন্দৰকৈ দিয়া হৈছে আৰু প্ৰাকৃতিক পদ্ধতিৰে খুব সুন্দৰকৈ লেবৰেটৰীত টেষ্ট কৰি এইবিলাক উলিয়াইছে। আপোনালোকে খুব সুন্দৰকৈ চাব পাৰে। আৰু আপোনাৰ যেনেকুৱা স্কিনৰ প্ৰব্লেমে নাথাকক বা এলাৰ্জি আপোনাৰ যেনেকুৱা সমস্যা নাথাকক, যেনেকুৱা আপোনাৰ চিমটমছে নেদেখুৱাওক, সেই গোটেইবিলাক সমস্যা আপুনি এই এণ্টি এলাৰ্জিৰ জৰিয়তে আপুনি ব্যৱহাৰ কৰি নাইকিয়া কৰিব পাৰে বন্ধুসকল। তো আপোনালোকে জানি সুখী হ'ব, এই এলিমেণ্টছ ৱেলনেছ ব্ৰেণ্ডৰ লগত বা আমাৰ সেই ইনগ্ৰেডিয়েণ্টছবিলাক প্ৰস্তুত কৰি তৈয়াৰ কৰা এলিমেণ্টছ ৱেলনেছ ব্ৰেণ্ডৰ এণ্টি এলাৰ্জিৰ লগত যিবিলাক চাইণ্টিষ্ট জড়িত হৈ আছে, সেই চাইণ্টিষ্টসকল হৈছে DB নাৰায়ণ, KC গবান্দন, সতীলাল পাটিল, KK ৰাজেশ। এইবিলাক হৈছে ডাঙৰ ডাঙৰ চাইণ্টিষ্টসকল। আৰু এই এলিমেণ্টছ ৱেলনেছ ব্ৰেণ্ডে 2019 বৰ্ষত বেষ্ট হেল্থ কেয়াৰ ব্ৰেণ্ড হিচাপে পুৰস্কাৰ পাইছে, যিটো টাইমছ অফ ইণ্ডিয়াত প্ৰকাশ হৈছে। আপোনালোকে চাব পাৰে। তো আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো ভাল পাইছে, আৰু যদি সঁচাকৈ ভাল পাইছে তেতিয়াহ'লে আপোনালোকে লাইক আৰু মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ আপুনি আপোনাৰ বিভিন্ন বন্ধুক আপুনি শ্বেয়াৰ কৰিব পাৰে, সম্পূৰ্ণকৈ চাব পাৰে, আৰু আপোনাৰ সেই বন্ধুসকলক দি আপুনি তেওঁলোকক যথেষ্ট উপকাৰ আপুনি কৰিব পাৰিব। তো সকলোৱে সুস্বাস্থ্য কামনা কৰিলোঁ। ধন্যবাদ।